কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক ওয়েলকাম কৰিছো আমাৰ এভৰিডে এক্সপেৰিয়েন্স উইথ চিপি চেনেললৈ আজি আমি আপোনালোকক নেক হোল্ডিংৰ আৰু কেইটামান এক্সাৰসাইজ দেখাম যিখিনি নেকি আমি ছুটিত লৈ কৰাই আছো যেহেতু নেকি আগৰ ভিডিঅ'ত বেছিক কেইটামান এক্সাৰসাইজ আমি দেখাই গৈছো তো আজি আৰু কেইটামান এক্টিভিটি আমি ছুটিত লৈ কৰি থকা আপোনালোক দেখাম যিখিনি নেকি নেক হোল্ডিংৰ কাৰণে বহুতেই বেছি প্ৰয়োজন বলক তেন্তে বেছি কথা নাপাতি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো ফাৰ্স্ট এক্সাৰসাইজ হয় যেনে কি আমি বেবি পেলাই ৰখাই লৈছো বিছনাত আৰু দুখন হাতেৰে আমি তাইক উঠাই লৈছো দুখন হাতত ভেজা দি পিনি আৰু তাইক ওপৰলৈ চাবৰ কাৰণে দিছো কলগত ভেজা ৰখাইছো মই আচ্ছা এই পজিশ্যনটো মিলি 3 মিনিটমান ৰখাব পাৰে আপোনালোকে যেতিয়ালৈকে বেবি আপোনাৰ কমফৰ্ট হয় কমফৰ্ট ফিল কৰে তাই আৰু সদায় হাঁহি ফূৰ্তিকে এক্সাৰসাইজখিনি কৰিবৰ কাৰণে চেষ্টা কৰিব বেবীৰ সেকেন্ড এক্সাৰসাইজ নেক হোল্ডিংৰ যিটো নেকি আমি এটা বলত কৰিছোঁ ভলীবল তো বেবীৰ সাইজ অনুযায়ী হাইট অনুযায়ী আপোনাৰ সাইজটো লোৱা হয় আমাৰ এইটো যোনটো বল হয় এইটো ভলীবল 7 সাইজৰ হয় 7 নম্বৰ সাইজৰ এইটো পজিশ্যনতো বেবীৰ নেক কণ্ট্ৰল বহুত ধুনীয়াকৈ আহে বেবীৰ ওপৰলৈ চাবলৈ চেষ্টা কৰাৰ লগতে কমৰটো জোৰ আহে স্টেপ হয় যেটো নেকি বেবিক আমি ভৰিত ডেটা আৰু আপোনাৰ এটা ৱেট লগাইছোঁ ৱেটটো এইটো কাৰণে লগোৱা হৈছে যাতে ভৰিৰ দুটা ইফাল সিফাল ল'ব নোৱাৰে যাব নোৱাৰে আৰু তাইক আমি ফ্ৰণ্টত খেলুৱৈ দেখাইছোঁ আৰু আগলৈ ওলমাই দিছোঁ এখন বিচনাতে আমি কৰিব পাৰোঁ এইটো এক্সাৰসাইজ নেক হোল্ডিং যিহেতু নেকি ঘৰত আমাৰ যিকোনো থেৰাপি চেণ্টাৰত যিখিনি ধৰণৰ ছেটআপ থাকে সকলো বস্তু আমি ঘৰত যিহেতু যোগাৰ কৰিব নোৱাৰোঁ সেইটো কাৰণে আমি এনেকুৱা বিচনাটো আমি যদি নেক হোল্ডিঙৰ কাৰণে এইটো ষ্টেপ আমি কৰিব পাৰোঁ আগত চোৱা যিহেতু বেবীৰ নেক হোল্ডিঙৰ বহুত ভাল কণ্ট্ৰল আহে নেক কণ্ট্ৰল বহুত ভাল যথেষ্টখিনি হয় ইয়াত আপোনালোকে ওপৰত দেখা সেই ফটোখনো আমি থেৰাপি চেণ্টাৰত নেক হোল্ডিং কৰাৰ টাইমত ক্লিক কৰা এখন ফটো হয় চিপিক আমি থেৰাপিত এই ধৰণে আমি নেক হোল্ডিং কৰাওঁ এইটো ছেটআপ আপোনালোকে ঘৰতো বনাব পাৰে যদি আপোনালোকৰ সুবিধা অনুযায়ী যিহেতু নেকি আমি এই ছেটআপটো বনোৱা নাই কাৰণে আমি বিচনাতে এই ধৰণে আমি এক্সাৰসাইজ নেক হোল্ডিঙৰ এক্সাৰসাইজ কৰাই আছোঁ চিপিক লৈ পিনি এটা কথা মনত ৰাখিব যিকোনো এক্সাৰসাইজ কৰাৰ আগত সদায় যাতে আপোনালোকে এজন ভাল ফিজিঅ'থেৰাপিষ্টৰ লগত কনচাল্ট কৰে যিহেতু নেকি প্ৰত্যেক চেৰিব্ৰেল পালচি বেবীৰে এক্সাৰসাইজ সকলো বেলেগ বেলেগ হয় সেয়ে থেৰাপিষ্টে যিখিনি আপোনালোকক এক্সাৰসাইজ ৰিকমেণ্ড কৰে সেই ধৰণে আপোনালোকে এক্সাৰসাইজখিনি কৰি যাব যে এজন বেবী যিমানে এক্টিভ হৈ গৈ থাকে সিমানে তেওঁলোকৰ এক্সাৰসাইজো চেঞ্জ হৈ গৈ থাকে তো সেইটো কাৰণে আপোনালোকে সদায় এজন থেৰাপিষ্টৰ লগত যোগাযোগ কৰিহে আপোনালোকে এক্সাৰসাইজবিলাক ঘৰত কৰাব
শেষত সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ বিচাৰি ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে আশীৰ্বাদ কৰক যাতে চিপি বহুত সোনকালে সুস্থ সবল হৈ উঠে আজিলৈ ইমানেই বাই বাই